স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগলৈ। আৰু আজি হৈছে পহিলাৰ বহাগ আৰু মানে বহাগ মাহৰ এদিন, আৰু আজি হৈছে মানুহ বিহু। আৰু জ্যেষ্ঠসকলক সৰুসকলে সা সন্মান কৰে, সেৱা কৰে আৰু বিহুৰ ইজনে সিজনক গিফ্ট দিয়ে। মইতো গিফ্ট কেইবাটাও পালোঁ বাৰু। তাৰ পৰা আমাৰ সেইজোপা কপৌফুল, এই কপৌফুলজোপা এতিয়ালৈকে ফুলাই নাই। ফুলিবলৈ এইবোৰ পাহি মেলিছেহে, কেতিয়া ফুলিব আৰু এইডালি। লোকে বিহুত কপৌফুল খোপাত লগাই, আমাৰ বিহু যোৱাৰ পাছত খোপাত লগাবলগীয়া হ'ব। এটা ফুল ফুলিছে, 2টা 3টা 4টা 5-6টা মানহে ফুলিছে। এইজোপা ফুলিব লোৱাই নাই, ফুলিব আৰু থুগৰি মেলিছে। আৰু তগৰ ফুল 2-1 পাহ ফুলিছে, আৰু এই কিবা মৰহি গ'ল ফুলি এপাতো মৰহি গ'ল, এপাহ ফুলিব লৈছে। আৰু এপাহ ফুলি আছে, এপাহ ফুলিছে, কিবা তগৰ ফুল ফুলিছে। আৰু আমাৰ ঘৰলৈ অহা বিহুবোৰ যিমানখিনি বিহু আহিব, তাৰে এটি মই ব্লগ বনাম বুলি ভাবিছোঁ। তাকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি বিহু চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ।
ভিডিঅ'টো নাচালে কেনেকৈ হ'ব আৰু হুঁচৰিখিনি এতিয়া বজাই দিলোঁ বিদায় দিয়াৰ পাছত
মতে ভাল আছে, হাঁহ সফল হ'ব লাগে। গৃহস্থ ঘৰত যি পৃথিৱী আছে, আজি আমাৰ বিহু আশীৰ্বাদত সকলোবোৰ সন্মান হ'ব লাগে। এইবাৰ যেন বোলে বেয়া বিহুখন গালো